সুপ্ৰভাত আজিৰ দিনটো ৰাখিবলৈ মই প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজীৰ 20 ডিচেম্বৰ আৰু অসমীয়াৰ 3 পুহ বুধবাৰ আজি শুক্লা অষ্টমী আজি দীক্ষা আৰোগ্য স্নান আদিৰ দৰে শুভকৰ্ম কৰিব পাৰে দিনৰ 7:33 পৰা 8:15 আজি অমৃত যোগ আছে অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব দিনৰ 8:48 পৰা 10:06 কোনো শুভকৰ্ম হাত নিদিব কিয়নো এই সময়ত কালবেলা যোগ আছে আজি কাৰোবাৰ আইডৰিটো হলে 12 দিনীয়া দুৰ্ভোগ যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে কোনো ধৰণৰ দুখ নাপাব এতিয়া চাও হওক আজিৰ দিনটো ৰাশিফল হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত কাৰণ ই আপোনাৰ সম্ভাৱনাপূৰ্ণ সুযোগসমূহ নোহোৱা কৰিব পাৰে বেংকৰ লগত জড়িত লেনদেনসমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে যেতিয়া আপুনি নিসংগতা অনুভৱ কৰিব তেতিয়া পৰিয়ালৰ সহায় লওক আপোনাৰ প্ৰেমত আজি আপুনি সমৰ্থন নাপাবও পাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনৰ আৰম্ভণি যদিও ভালভাৱে হ'ব কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হ'ব পাৰে আৰু যেটো কথাই আপোনাক অশান্তি দিব পাৰে পৰস্পৰৰ সমস্যাসমূহ ব্যক্তিগতভাৱে সমাধান কৰিব এই সমস্যাসমূহ কিন্তু অন্য সন্মুখত দাঙি নধৰিব নহলে আপোনাৰ বদনাম আহিব পাৰে আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি নিজৰ স্বাস্থ্যৰ যতন ল'ব বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'ব পাৰে এনেকুৱা সূচনা প্ৰকাশ নকৰিব যিবোৰ ব্যক্তিগত আৰু গোপনীয় হয় ভৱিষ্যতৰ যোজনাসমূহৰ বাবে আপুনি নতুন সম্পৰ্ক বনোৱা উচিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থাকিব আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাৰে যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণেই আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব জীৱন নগৰী বেয়া হোৱা স্বাস্থ্যই আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব যিসকল লোকে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভৰ সম্ভাৱনা আছে কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে আপোনাৰ ঘৰৰ মানুহে আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন প্ৰয়োজনত পইচা লগাই ধন আৰ্জিব পাৰে যাক আপুনি বহুত বিশ্বাস কৰে তেখেতে আপোনাক পূৰ্ণ সত্যৰ উমান নিদিয়াৰ সম্ভাৱনা আছে লগতে বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব আজি কাৰ্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে অন্য প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতাই আপোনাক ধনাত্মক বহুতো বস্তু প্ৰদান কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে হাঁহিমুখীয়া আত্মীয়ৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কমি যাব আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে আপোনাৰ পিতৃৰ পৰামৰ্শ মতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে মা দেউতাৰ স্বাস্থ্যৰ উন্নতি হ'ব ব্যৱসায়িক লেনদেন সাৱধানেৰে কৰক ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে আজি প্ৰশংসা কৰিব আপুনি আজি নিজৰ জীৱনসংগীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব এই ৰাশিৰ জাতক জাতিকাসকলে নিজৰ বাবে বহুত সময় পাব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয় অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত সুধৰণি আহিব কিন্তু পইচা পানীৰ দৰে অনবৰতে খৰচ কৰি থাকিলে আপোনাৰ গোটেই আৰ্থিক যোজনাসমূহত বাধা আহি পৰিব পাৰে লগতে মা দেউতাৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক আপোনাৰ কামৰ গুণাৱলী চাই বৰিষ্ঠসকল আজি বহুত সুখী হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণি ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ বাবে আপোনাৰ অযথা খৰচ হ'ব পাৰে আপোনাৰ জীৱনসংগীয়ে আজি অশান্তিৰ সৃষ্টি কৰিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব পাৰে লগতে বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন গতিকে দিনটো ৰাশিফল আজিলৈ ইমানেই কাইলৈ মই পুনৰ লহিম আমাৰ এই শিতান য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব সকলোৰে আজিৰ দিনটো শুভ হওক ধন্যবাদ